Welcome to Chaitannya Vlogs আৰু মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আপোনালোকে সকলোৱে জানে যে মাজে মাজে মই আপোনালোকলৈ কিছুমান ইনফৰমেটিভ ভিডিও লৈ আহো আৰু আজিও ঠিক তেনেকুৱা এটা ইনফৰমেশন আপোনালোকক মই দিব ওলাইছো আৰু মোৰ ভিডিওটো শেষলৈকে চাব মাজতে স্কিপ নকৰিব নহলে আপোনালোকে বস্তুটো বুজি নাপাব আৰু আজি মই আপোনালোকৰ মাজত আনা বিষয়বস্তুটো হৈছে work from home মানে ঘৰৰ পৰা উপাৰ্জন আৰু ঘৰৰ পৰা উপাৰ্জন বুলি কওঁতে ইয়াত আপোনালোকে যদি গুগলত মাৰি চাই বা ইউটিউবত যদি আপোনালোকে মাৰি চাই যে ঘৰৰ পৰা উপাৰ্জন কৰিব পৰা ৰাস্তা কি কি থাকে তো বহুত কিটা এড আপোনালোকে দেখিবলৈ পাব কিন্তু এটা কথা মনত ৰাখিব যে তাৰ প্ৰত্যেকটা এপ যে সত্য খেনেকুৱা বুলি কতো লিখা নাই তাত ফ্ৰড এপো থাকে আৰু ঘৰৰ পৰা উপাৰ্জন যেটো জেনুইনলি হয় তেনেকুৱা এপো থাকে কিছুমান কিন্তু আপোনালোকে ভালকে সাৰ্চ কৰি ল'ব লাগিব আৰু আজিকালি work from home বুলি কোৱা যেটো ঘৰৰ পৰা উপাৰ্জনৰ পথ তাত বহুত ফ্ৰড হৈ আছে আৰু তেনেকুৱা এটা ফ্ৰড মই আপোনাক কৈ আছো এটা এড আহিছিল এডটোত আছিল কিছুমান পেন্সিল আৰু পেন থকা কিছুমান ফটো আৰু তাত লিখা আছিল যে work from home যদি আপুনি কাম কৰে মান্থলি আপুনি 30000 টকা পাব আৰু ঠিক হেনেকুৱা এড চাই আপোনাৰ মোৰ নিচিনা বহুত মানুহে তেওঁলোকক ফোন কৰে আৰু ফোন কৰাৰ পিছত তেওঁলোকে কয় যে এটো আমাৰ কোম্পানী হয় আৰু এই কোম্পানীৰ পৰা আমি ঘৰৰ যিবোৰ মহিলা থাকে বা পুৰুষ সকলোৱে কৰিব পাৰে এই কামটো কিন্তু ইয়াত আপোনাৰ এটা ৰেষ্ট্ৰিকশন আছে যে আপোনাক ঘৰত বহি আমি গুটে বস্তু দি আহিম লগত আপোনাক 15000 টকা আমি এডভান্স দি থৈ আহিম আৰু আপুনি এদিন বা দুদিনৰ ভিতৰত সেই কামখিনি আপুনি কৰি শেষ কৰিব লাগিব মানে পেকিংখিনি আপুনি কৰি শেষ কৰিব লাগিব আৰু আমাৰ যিবোৰ ডিস্ট্ৰিবিউটৰ থাকে তেওঁলোক গৈ আপোনাৰ পৰা বস্তুটো লৈ আহিব আৰু তেওঁলোকে আপোনালোকক দিব আৰু আপোনালোকৰ পৰা লৈ আহিব আৰু লৈ আহোতে আপোনালোকক বাকিখিনি পইচা দি থৈ আহিব কিন্তু তাৰ পিছত তেওঁলোকে কয় যে ইয়াত এটা ৰেজিষ্ট্ৰেচন ফিজ আছে আপোনালোকে এখন জব কাৰ্ড বনাব লাগিব আৰু সেই জব কাৰ্ডখন বনোৱাৰ পিছত আমাৰ কোম্পানীত আপোনালোকে জয়েন হৈ যাব গতিকে হেতু 650 रुपीसৰ এটা ফিজ আছে আৰু সেই ফিজটো দিয়াৰ পিছতহে আপোনাৰ জব কাৰ্ডখন আপোনাক দিয়া হ'ব আৰু তাৰ পিছতহে আমাৰ ফালৰ পৰা আপোনাক বস্তুখিনি দিয়া হ'ব আৰু ঠিক তেনেকে কোৱাৰ পিছতেই আসল খেলাখন তেওঁলোকৰ আৰম্ভ হয় কাৰণ আমাৰ যিখিনি মানুহ থাকে তেওঁলোক আমাৰ মানুহখিনিয়ে খুব সোনকালতে তেওঁলোকৰ কথাত বিশ্বাস কৰিলে আৰু তেওঁলোকে খুব প্ৰফেশনালি কথাবোৰ কয় যে আপোন আমাৰ ডিস্ট্ৰিবিউটৰ যাব আপোনালোকৰ তাত পেন্সিল আৰু পেন জি পেকিং কৰিব লাগে সেই বস্তুখিনি আপোনালোকক দি থৈ আহিব আৰু লগত 15000 টকা দি থৈ আহিব আপোনালোকৰ এড্ৰেছ প্ৰুফ বিচাৰিব লগত আপোনালোকৰ আধাৰ কাৰ্ড বা পেন কাৰ্ড যি কোনো ধৰণৰ এটা এড্ৰেছ প্ৰুফ আপোনালোকৰ বিচাৰিব পাৰে কিন্তু মনত ৰাখিব এড্ৰেছ প্ৰুফ আপোনালোকে কেতিয়াও নিদিব আৰু তেওঁলোকে WhatsApp কৰিবলৈ দিব আপোনাৰ WhatsApp নম্বৰত আপোনালোকক মেসেজ কৰিব SMS কৰিব কিন্তু মনত ৰাখিব যে আজিকালি WhatsApp নম্বৰৰ পৰাও আপোনালোকে যদি কিবা তথ্য দিয়ে তো তাৰ পৰা আপোনালোকৰ বেংক লিংক থাকে যেহেতু আধাৰ কাৰ্ডত বেংক লিংক থাকে আৰু সেই বেংক লিংক থাকিলে সেই লিংকৰ থ্ৰুৰে তেওঁলোকে ফ্ৰড কৰি আপোনালোকৰ বেংকৰ পইচা একাউণ্টত যি পইচা থাকে সেই পইচা উলিয়াই লৈ যাব পাৰে গতিকে আপোনালোকে এটা বস্তু মন কৰিব যে আপোনালোকে কোনো ধৰণৰ তথ্য তেনেকুৱা নিদিব WhatsAppৰ থ্ৰুৰে আৰু এনেকুৱা কোনো ধৰণৰ পেকিং কৰা কোনো কোম্পানী নাই যে যোনে আপোনাক ঘৰত আহি প্ৰডাক্ট দিব আৰু আপোনালোকে 650 দি জয়েন কৰিব লাগিব তাৰ পিছত আপোনালোকৰ জব কাৰ্ড বনিব আৰু তাৰ পিছত আপোনালোকে পেন্সিল পেকিং কৰি আপোনালোকৰ ডিস্ট্ৰিবিউটৰ আহিব আৰু ডিস্ট্ৰিবিউটৰে আপোনালোকৰ পৰা লৈ যাব তেনেকুৱা কোনো ধৰণৰ জেনুইন কোম্পানী নাই ডাঙৰ কোম্পানীবোৰে নিজৰ কোম্পানীতে ওয়াৰ্কাৰ ৰাখি তেওঁলোকৰ থ্ৰুৰে পেকিং কৰাব আপোনালোকৰ ঘৰত আহি কোনেও নিদিয়ে আৰু আপোনাৰ আৰু মোৰ নিচিনা তেনেকুৱা বহুত মানুহে বিশ্বাসত 650 দি দিয়ে 650 দিয়াৰ পিছত তেওঁলোকে কয় যে আপোনাৰ জব কাৰ্ডখন বনি গল একদম 5 মিনিটৰ ভিতৰত আপোনাৰ জব কাৰ্ডখন আপোনালৈ আহি যাব তাৰ পিছত আপোনাক ক'ব যে এটা জব কাৰ্ডখন বনি গল গতিকে আপোনাক আমি কোম্পানীত লিংক কৰাব লাগিব তেনেকুৱা বহুত ধৰণৰ মিছা তথ্য আপোনাক ক'ব WhatsAppত পঠিয়াব ফটো পঠিয়াব ভিডিও পঠিয়াব যে আপোনালোকে চাওকে আমাৰ ওয়াৰ্কাৰ্স বিলাকে কাম কৰি আছে সো আপোনালোকে হেবোৰ দেখি পেলা ভাবিব যে হয় 650 হে গতিকে দি দিলো উপায় নাই আৰু গলেও গল আৰু কিন্তু তাৰ পিছত তেওঁলোকে ক'ব যে এতিয়া ধৰিলো আৰু এটা এমাউন্ট ক'ব যে হে এমাউন্টটো দিলে আপোনালোকৰ মেইন কোম্পানী জয়েন হৈ যাব সো মেইন কোম্পানী জয়েন হলেহে আপোনালোকে বস্তুখিনি পাব সো স্টেপ বাই স্টেপ আপোনাৰ পইচা তেওঁলোকে নিয়াৰ এটা ৰাস্তা খুলি লয় গতিকে আপুনি যেটা 650 টকাটো দি দিব তাৰ পিছত আপোনাৰ এনেকুৱা লাগিব যে 650 গল আকৌ যদি এটো নিদো আকৌ 650 গুচি যাব গতিকে আপোনালোকে আকৌ 650 ৰ জায়গাত আকৌ যেটা তেওঁলোকে 1000 বা 1200 বা 1500 যি কোনো এটা তেওঁলোকৰ পইচা বিচাৰিব পাৰে তো আপোনালোকে সেই পইচাটো দি দিব বহুতে তেনেকুৱা কৰিছে আৰু বহুতে
তেনেকে ফচিছে গতিকে মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট যে তেনেকুৱা ধৰণৰ অনলাইন কাম কৰা এপ জেনুইন এপ আছে কিন্তু পেকিং কৰা এপ কিছুমানৰ এড আহে সেই এডবোৰ চাই আপোনালোকে ফোন কৰিলে ফোনত যেতিয়া আপোনালোকে গম পাব যে এনেকুৱা তেওঁলোকে ক্ৰাইটেৰিয়াছবোৰ ক'ব সো আপোনালোকে কাইণ্ডলি এবাৰ ভাবি চাব পইচা দিয়াৰ আগত সো কাম কৰিব লাগে কাম কৰিবলৈ ৰাস্তা বিচাৰিব লাগে আৰু মই এটো কোৱা নাই যে ইউটিউব বা গুগলত আহা প্ৰত্যেকটা এপে ফ্ৰড কিন্তু যেটো এপ আপোনালোকে দেখিছে বা চাইছে বা আপোনালোকে জয়েন কৰিব বিচাৰিছে সেই এপটো যদি আপোনালোকে ইউটিউবত মাৰে যে এই এপটো ফ্ৰড নে জেনুইন তো তাত কিবা হলেও আপোনালোকে তথ্য এটা পাবই অসমীয়াত হওক বা হিন্দীত হওক আপোনালোকে এটা তথ্য পাব গতিকে এটা এপ জয়েন কৰাৰ আগত বা কিবা এটা ওয়ার্ক ফ্রম হোম বুলি যদি আহে আপোনালোকে যদি কিবা জয়েন কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে হেতু বস্তু ইউটিউবত চাই লব কাৰণ আজিকালি গুগল আৰু ইউটিউবত সকলো বস্তু পোৱা যায় গতিকে আপোনালোকে কাৰোবাক পইচা দিয়াৰ আগত এবাৰ নহয় 10 বাৰ ভাবি লব আৰু 10 বাৰ ভাবি চাই লব যে ইউটিউবত এই যেটো এপ আপোনালোকে জয়েন কৰিব বিচাৰিছে সেই এপটোৰ বিষয় ইউটিউবত কি কৈছে কাৰণ আজিকালি সকলোৱে তেনেকুৱা বনায় ভিডিও বনায় সেই ভিডিওবোৰ চাই যদি আপোনাৰ লাগিছে যে নাই এটো জেনুইন হয় তেতিয়া হলে আপুনি আগবাঢ়িব পাৰে কিন্তু মনত ৰাখিব ম্যাক্সিমাম আজিকালি ফ্ৰড চলি আছে আৰু যিখিনি বিশেষকে ঘৰৰ মহিলাসকল তেওঁলোকে বিৰাটেই সাৱধান কাৰণ তেওঁলোকৰ এটা কাম কৰাৰ এটা ইচ্ছা থাকে কিন্তু সেই ইচ্ছাটো যাতে বেলেগ ফালে বা প্ৰবলেমত নপৰাকে যাতে তেওঁলোকৰ ইচ্ছাটো পূৰণ হওক মোৰ হেতুৱে কামনা আৰু মনত ৰাখিব যে ফ্ৰডত কেতিয়াও নফচিব কোনো ধৰণৰ তথ্য আপোনালোকে বেংক ডিটেইলছ কেতিয়াও নিদিব গতিকে আজিৰ ভিডিওটো বনোৱাৰ মোৰ বেকত এটোৱে মোটিভ আছিল যে যিখিনি আপোনাৰ আমাৰ নিচিনা যিখিনি সাধাৰণ ব্যক্তি সাধাৰণ জনতা সেই জনতাখিনি সাৱধান হ'বলৈ সময় হৈ গৈছে কাৰণ আমাৰ অসমত বুলি নহয় সমগ্ৰ ভাৰতবৰ্ষতে সমগ্ৰ দেশতে বহুত ধৰণৰ ফ্ৰড চলি আছে আৰু বহুত মানুহে তেনেকে বহুত লাখ লাখ টকা হেৰাব লগা হৈছে নিজৰ একাউণ্টৰ পৰা গেম এপ বিলাকৰ পৰা বা এনেকুৱা ধৰণৰ ওয়ার্ক ফ্ৰম হোম গতিকে আজি মোৰ মেইনলি যেটো ভিডিও আছিল ওয়ার্ক ফ্ৰম হোম ঘৰৰ পৰা উপাৰ্জন কৰাৰ ৰাস্তা যেটো এড পালে তেনেকুৱা এডত আপোনালোকে জয়েন কৰাৰ আগতে এবাৰ ভাবি ল'ব আৰু আপোনালোকলৈ তেনেকুৱা ইনফৰমেটিভ ভিডিও মই আনি থাকি মাজে মাজে গতিকে মই কিবা ইনফৰমেশন পালে সেই ইনফৰমেশনবোৰ আপোনালোকৰ মাজত মই ভাবো যে হেতু আমাৰো এটা দায়িত্ব গতিকে আপোনালোকৰ মাজত মই এই বস্তুটো আজি একাৰণে আনিলো যাতে আপোনালোকে কালিলৈ এটা প্ৰবলেমত নপৰে আৰু যি কোনো কোম্পানী বা যি কোনো এটা বস্তু জয়েন কৰাৰ আগত আপোনালোকে এবাৰ হলেও ইউটিউব বা গুগলত সাৰ্চ কৰি ল'ব আৰু মোৰ চেনেলটো চাই থাকিব চৈতন্য ব্লগছ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিওটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ এনেকৈ পাই থাকিলে মই আপোনালোকৰ কাৰণে নতুন নতুন ভিডিও আনি থাকিম তো আজিৰ কাৰণে লৈছো বিদায়